মোৰ একচুৱেলি এটা পবিত্ৰ দিন মাঘী পূৰ্ণিমা আৰু এই মাঘী পূৰ্ণিমাৰ দিনটোতেই সুদৰ্শন সমন্বয় সংঘৰ উদ্যোগত আৰু বিচি ব্লক মাদুলিবাৰী ৰাইজৰ সহযোগত আমি এদিনীয়া কাৰ্যসূচীৰে এই আঞ্চলিক ভিত্তিক ভাগৱত শোভাযাত্ৰাটো আয়োজন কৰিছিলোঁ আৰু এই অনুষ্ঠানটোত প্ৰায় 19টা চুপা আৰু এই 19টা চুপাৰ প্ৰায় 3,000 পৰা 4,000 ধৰ্মপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰিছে আমাৰ অনুষ্ঠানটোত। আমাৰ আধ্যাত্মিকতাৰে যিটো হিন্দু ধৰ্মৰ ধৰ্মীয় আৰু জাতীয় সংস্কৃতি সেই জাতীয় সংস্কৃতিটো পুনৰ উদ্ধাৰৰ ক্ষেত্ৰত আমি চেষ্টা কৰি আছোঁ। এয়াই আমাৰ উদ্দেশ্য হ'ব। ৰাতিপুৱা ইয়াৰ পৰা আমি ভাগৱত শোভাযাত্ৰা কৰিছোঁ। ভাগৱত শোভাযাত্ৰা আমি প্ৰায় 20 কিলোমিটাৰ পদযাত্ৰা কৰিছোঁ। আমি প্ৰায় 3,000-4,000 ধৰ্মপ্ৰাণ ৰাইজৰ দ্বাৰা ওলাই আহিব লাগে, একগোট হ'ব লাগে সকলো ৰাইজ। আমাৰ যি ধৰ্মীয় সংস্কৃতি বা জাতীয় সংস্কৃতি এইখিনি আমি উদ্ধাৰ কৰিব লাগে, যিহেতু প্ৰায় লুপ্তপ্ৰায় হৈছে আমাৰ এই জাতীয় সংস্কৃতিখিনি, এইখিনি উদ্ধাৰ কৰিব লাগে। যোৱা বছৰৰ পৰা আমি প্ৰতি বছৰে মাঘী পূৰ্ণিমাত অখণ্ড ভাগৱত পাঠ আৰু বিশ্লেষণ এনেকুৱা শীৰ্ষক কাৰ্যসূচী লৈ পলাশগুৰি বৃহত্তৰ গাঁওবাসীয়ে দুদিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠ ও বিশ্লেষণৰ আয়োজন কৰিছোঁ আৰু এই ভাগৱত পাঠ ও বিশ্লেষণৰ লগত সংগতি ৰাখি ধৰ্মধ্বজা উত্তোলন, স্মৃতি তৰ্পণ, বৃক্ষৰোপণ, ভাগৱত শোভাযাত্ৰা আৰু ভাগৱত পাঠ কৰা ব্যক্তিসকলৰ দ্বাৰা শাস্ত্ৰবাণী প্ৰদান, তাৰ পিছত যাতে সকলোৱে আমোদ পায় তেনেকুৱা উদ্দেশ্য আগত ৰাখি আমি সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰিছোঁ। প্ৰতি ঘৰ মানুহৰ প্ৰতিজন ব্যক্তিয়ে হৰসমনে ওলাই আহিছে, দান বৰঙণি দিছে। ইয়াৰ উপৰি আমি যিসকল ব্যক্তিক শাস্ত্ৰজ্ঞ হিচাপে মানি লৈ ধৰ্মৰ বাণী প্ৰচাৰৰ উদ্দেশ্যে আমাৰ ইয়াত নিমন্ত্ৰণ দিব গৈছিলোঁ, তেওঁলোকে তাৰমানে বেলেগতো প্ৰগ্ৰেম আছিল, কিন্তু বেলেগৰ প্ৰগ্ৰেম কেঞ্চেল কৰি আমাৰ ইয়াত প্ৰগ্ৰামটো ৰাখিছে। অৰ্থাৎ যোৱা বছৰ আমাৰ ইয়াত প্ৰগ্ৰাম কৰি তেওঁলোকে নথৈ আনন্দিত হৈছে। এই অনুষ্ঠানটো উদযাপন কৰাৰ মূল লক্ষ্য হৈছে জীৱৰ মুক্তি আৰু আত্মাশুদ্ধি। অৰ্থাৎ বৰ্তমান সময়ত ইউথ জেনেৰেশ্যনৰ মাজত মোবাইলেই হওক অথবা বাহিৰা শক্তিৰ কবলত পৰি আছে, যাৰ ফলত উপযুক্ত ৰাস্তাৰে আগবাঢ়িব পৰা নাই। এনেকুৱা আধ্যাত্মিক দৃষ্টিভংগীৰেহে সমাজ এখন সুশৃংখলিত হৈ থাকিব পাৰে আৰু সমাজ আগবাঢ়ি যাব পাৰে। প্ৰতি বছৰে আমি ইয়াতকৈ অলপ বেছি দিন বা বেছি বৰ্ণাঢ্য কাৰ্যসূচীৰে কৰাৰ আমাৰ পৰিকল্পনা আছে। गोजोनथाव खौरां। आसामाव थानाय बयनिख्रुइबो साबसिन सोलोंथाइ होग्रा मिरुफोरनि गेजेराव टेक बुस्टाराबो गंसे। क'क्राझार जिल्लानि सिङाव थानाय CST फिसारि मावख'नि साखाथियाव थानाय खारगावआव बे टेक बुस्टारा दङ। बेयाव बयनिख्रुइबो मोजांसिन सोलोंथाइ आरो नेम सोलिनाय गोग्गो थाखो खथानि सुबिदा दङ। सारा भारतनि गेजेराव सायख'जानाय बायदि सोलोंथाइजों सोमोन्दो थानाय फोरोंगिरिफोर दङ। टेक बुस्टाराव प्रफेशनेल जार्नालिस्ट आरो टेकनिकेल कर्सफोरखौ होनाय जायो। 24 घन्टा रैखाथिनि थाखाय मोजां सुबिदा आरो टेक बुस्टारा नोंथांमोनखौ सौहैहोगोन नोंथांनि थांखिसिम। टेक बुस्टारा नोंथांनि सिमांखौ जाफुंसारनांगौनि थाखाय गांल' नङा, साहस आरो गोहोबो होगोन। सोलोंथाइ लाखांनायनि उनाव 100% प्लेसमेन्टनि खाबु दङ। सोलोंनो गोसो गुदुं बिथांमोना 9395695095 जानबुं नाम्बाराव जगाजग खालामनो हागोन।